বেংকত কি কাম আছে? বৃদ্ধ পেঞ্চনটো উঠাব লাগে। নাম্বাৰটো এইটো চহী কোন মাৰিব লাগে দেখাই দেচোন। 500 টকাহে উঠাব লাগে আকৌ দেই। 500 টকা বুলিয়ে লিখিবি। মই লিখি দিব লাগিব। মোৰ নামটো গুণাকান্ত বৰুৱা। পূৰ্ণকান্ত পালে চহীটো বেংকতে মাৰিমগে। বেংকত লিখিব গ'লে 10 টকা লয় নহয়। এতিয়া কিমান উঠাব? 500 টকা। 500 টকা। এই 500 টকাটো উঠাই পেলাই কি কৰিব লাগে? বুঢ়ী কঁকালৰ বিষ, উঠিব নোৱাৰে, বেজী দুটামান দিয়াব লাগে। ল'ৰা ছোৱালী কেইটা? ল'ৰা এটা বেলেগে খায়। বেলেগকে থাকে? ঘৰতে থাকে? বেলেগে খায়। আপুনি কাৰ লগত থাকে? মই আৰু বুঢ়ী এতিয়া। ছোৱালী নাই? ছোৱালী নাই। ল'ৰা এটাই? নাতি আছে নাই? নাতি এতিয়া নাই। নাতি নাই? কি হ'ল নাতি? এতিয়া নাই মানে কি হ'ল? আগতে আছিলে? নহয়, ল'ৰাটোৱে বিয়া পতা নাই। চল্লিছ টকা দিব পাৰি আৰু মই কৈছোঁ 10 টকা দিম। 10 টকা সেইটো পাবা এইটো কি শাক ন? চব আকৌ কৰিব লাগিব ৰ'বা। পিনটো আহিছে হয়। ককা কপা আহিছে? ক'ত যায় এতিয়া? বেংকত কেলে যায়? বৃদ্ধ পেঞ্চনটো উঠাব লাগে। কিমান উঠাব পইচা? 500 টকা এটাকে উঠাম আৰু। পইচা কি কৰিব? বুঢ়ী কঁকালৰ বিষ, উঠিব নোৱাৰে, বেজী দুটামানকে দিয়াওঁগে। যাওক। ফুলপুলিৰ দাম কিমান? কোনটো 20 টকা? গোটেই 20 টকাই? এইটো কি ফুল নাজানে? বেপাৰী হৈ এইটো কি ফুল নাজানে নেকি? তামোল পাণ ন? কেই টকা? 10 টকাত। আৰু এইফালে 4টা এইফালে 3টা যে।
আমাৰ নবকো বেছিলে হেই নহয় মইহে কৈ থৈছো তাক জলকীয়া কথা পইচা দিলে সেইটো মই পইচা দিলে পইচা দি জলকীয়া আৰু অমিতা মই পইচা দি থৈছো জলকীয়া মই কৈ থৈছিলো তাক দি মই অৰ্ডাৰ কৰি থৈ দিছো লাই নালাগে মোক এই অমিতা দুটা জলকীয়া তেতিয়াহ'লে মই লাই বস্তুবিলাক ক'ৰ পৰা আনে ফুলৰ বেপাৰী খুলিছে এইটো কি ফুল বুলি নাজানো খুৰা এইবিলাক ক'ৰ মাৰিবিলাক ক'ৰ গম্ভীৰিৰ পৰা গম্ভীৰিৰ মাছ হা এইবিলাক কেজি কেনেকৈ 40 টকা আৰু সেইটো কেজি নে এনেকৈ 20 টকা একটাতে কেজি এটাত 20 টকা আৰু ঔটেঙা এটাত 10 টকা ঔটেঙা বাঢ়িলে মানে গম্ভীৰ পৰা আহিছে আপোনাৰ ঘৰ ক'ত গম্ভীৰ কৈছে এইবিলাক মুঠা কেনেকৈ 10 টকা বিয়া পতা নাই এটা বুঢ়াই হ'লে কিন্তু বিয়াই পতা নাই আপুনি ঘৰত কোন আছে বোলে আইতা শিকাই পঠাব লাগে মানে বেলেগ তামোলৰ খাম কেনেকৈ দুখনত 10 টকা 5 টকা লাগে আছেও চবকে খাম ৰ'ব বিক্ৰী বাটা কেনেকুৱা চলিছে মজা কিমান টকা বিক্ৰী হৈছে 30 টকা দোকানী কামত কিনি খালো দোকানত খালে গম্ভীৰ ধৰণৰ ঘৰ গম্ভীৰ পৰা আপুনি বাবা বাবা ডেকা এই ফুল কি ফুল এজোপা গোলাপ ফুল আৰু এইটো জবা ফুল বিক্ৰী কৰিবলৈ আনিছা অঁ এজোপাত কেইটকাকৈ বেচিছা 20 টকা বিক্ৰী হৈছে নাই হৈছে অঁ ঠিক আছে নয়নতৰা অঁ নয়নতৰা ফুল ন এখন নাৰ্চাৰী নেকি নাৰ্চাৰী ফুলবিলাক কেনেকৈ দিছে 20 টকা এইটো কি ফুল এইটো জবা জবা ফুল নহয় সেইটো জবা ফুল হ'ব জানো এয়া কনকলতা বৰুৱা মূৰ্তি হয় প্ৰদৰ্শন কৰিছে ৰখিয়া হয় নেকি এইটো পুতলা প্ৰদৰ্শন কৰিছে পুতলাটো লৰি আছে বতাহ মাৰি আছে নেকি অঁ বতাহ মাৰি আছে বতাহ আহি আছে এইটো কি বুলি কয় কিবা এটা এজনী জয়মতী প্ৰদৰ্শন কৰিছে চাওক সৰু সৰু কণ কণ মইনাহঁতাকে কৰিছে কি সুন্দৰকৈ প্ৰতিভা কৰিছে ভেকচিন কৰি আছে এক্টিং জয়মতী
ছাগলীজনী জিকা কোনোবা থাকি গৈছে নেকি চাব লাগিব ভৰ্তি আছে নাবাজে ন